হেল্ল' নমস্কাৰ মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব ওলাইছোঁ আমৰ পেনকেক। আৰু যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ঘৰত নিশ্চয় ট্ৰাই কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমৰ পেনকেক বনাবৰ কাৰণে মই মিডিয়াম চাইজৰ এটা আম কাটি লৈছোঁ আৰু মিক্সি জাৰ এটাত দি লৈছোঁ আৰু দি তাত মই দিম 4 চামুচ চেনি দিয়াৰ পাছত আধা কাপ গাখীৰ দিছোঁ। গাখীৰখিনি দি মই এইখিনি মিক্সিত দি ল'ম আৰু দিয়াৰ পাছত মই এটা বাউল ল'ম। বাউলটোত এখন চালনী ৰাখি ইয়াত 1 কাপ ময়দা দিম। ময়দাখিনি দি তাত আধা চামুচ বেকিং পাউডাৰ দিম আৰু ভালকৈ চালি ল'ব লাগিব। চালি হোৱাৰ পাছত আমখিনি ইয়াত মই দি দিলোঁ আৰু দি মই এইখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব। ভালকৈ মিলাই হোৱাৰ পাছত ইয়াত মই দিম তেলৰ সলনি আপোনালোকে বাটাৰো দিব পাৰে। মই ইয়াত 3 চামুচ ৰিফাইন অইল দিছোঁ আৰু ইয়াক ভালকৈ মিলাই ল'ম। আনফালে এখন টাৱা পাতি লৈ তাত অকণমান ৰিফাইন অইল দি মই টিচুৰে ধুনীয়াকৈ মচি লৈছোঁ আৰু এতিয়া বেটাৰটো ইয়াত দি যাম আৰু গেছটো মই মিডিয়াম ফ্লেমত দি এটা জোখত মই পেনকেককেইটা বনাই যাম। এটা জোখত বনালে তেতিয়া অসুবিধা নহয়। এইখিনি মই ধুনীয়াকৈ দি দিলোঁ আৰু এই দেখিছেনে ফুটফুটকৈ উঠিছে। ফুটফুটকৈ উঠা মানে তলটো অলপ সিজিবলৈ ধৰিছে আৰু এনেকৈয়ে মই 2 মিনিট সময় পেনকেকটো সিজিবলৈ দিম। এতিয়া 2 মিনিট হোৱাৰ পাছত মই কেকটো ওলোটাই দিলোঁ আৰু ওলোটাই দি অকণমান হেঁচি দিছোঁ। হেঁচি দিলে কেকটো ফুলি আহিব আৰু যদি আপোনালোকে পেনকেকত কণী ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে এটা কণী মিক্সিত দিওঁতে আমখিনিৰ লগতে দি দিব পাৰে। তেতিয়া আৰু অলপমান বেছিকৈ ফুলি উঠিব আৰু কেকটোৰ ওপৰত যে দেখিছে ৰঙা নিচিনাৰ ৰংটো সেইটো আৰু ডাঠ হ'ব যেতিয়া আমি কণী দিম। এনেকৈয়ে আকৌ মই এতিয়া 2 মিনিটৰ কাৰণে আকৌ বেক চাইডটো সিজিবলৈ দিম। এতিয়া এই পেনকেকটো ৰেডি হৈ গ'ল। এতিয়া মই পেনকেকটো তুলি থৈ দিম আৰু একে পদ্ধতিৰে মই বাকীকেইটা পেনকেক বনাই ল'ম। এনেকৈয়ে মই গোটেইকেইটা পেনকেক ৰেডি কৰিলোঁ। মোৰ এটা আমত আৰু 1 কাপ ময়দাত প্ৰায় 4টা পেনকেক ওলালে। লাষ্টৰটো অলপমান সৰু হ'ল যেনিবা। আপোনালোকে ইচ্ছা কৰিলে যিকোনো ফলহা বস্তু ইয়াত দি পেলাই পৰিৱেশন কৰিব পাৰে আৰু চকলেট চিৰাপ দিও খাব পাৰে। মই এনেকৈ আমৰ টুকুৰা কেইটামান দি ইয়াৰ ওপৰত অকণমান মৌ ঢালি দিছোঁ। মৌখিনি দিলে পেনকেক খাবলৈ খুবেই ধুনীয়া হয় আৰু খাবলৈ বহুতেই ভাল হৈছিলে। আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু যদি মোৰ ৰেচিপিবিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।